Red FM Love Story RJ PAHIৰ সৈতে Super Hits 93.5 Red FM সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আশা কৰোঁ আপোনাৰ ভাল আজিও এখন চিঠি পঢ়িব ওলাইছোঁ আৰু চিঠিখন পঠিয়াইছে ছায়াস্মিতা সেনাপতিয়ে তেওঁ লিখিছে হাই পাহিবা মই আপোনাক আৰু আপোনাৰ শ্ব'টো শুনি খুব ভাল পাওঁ মোৰ নাম ছায়াস্মিতা সেনাপতি ঘৰ নগাঁৱৰ ৰহাত মই বৰ্তমান ৰহা কলেজত BA কৰি আছোঁ মই ডান্স আৰু গান গাই শুনি খুব ভাল পাওঁ আজি মোৰ লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ পাহিবা মোৰ লাভ ষ্টৰী ষ্টাৰ্ট হৈছিলে 2015 চনৰ ফাকুৱাত বাট আমি দুয়োটা বহুত আগৰ পৰাই চিনাকি তাৰ নাম হীৰক শইকীয়া সি যেতিয়া HS পঢ়ি আছিল আৰু মই ক্লাছ 10ত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা আমাৰ চিনাকি আছিল মই তাৰ স্কুলত মেথছৰ টিউশ্যন কৰি আছিলোঁ কিন্তু আমাৰ মাজত মাতবোল নাছিল পাহিবা যদিও মাত দিয়া নাছিলোঁ কিন্তু চকুৰে আমি দুয়োটাই হাঁহি মাৰিছিলোঁ পাহিবা তাৰ চকুৰ চেলাউৰি জুৰি ইমানেই ধুনীয়া আছিল যে সি হাঁহি মাৰিলে চালে চাই থাকিবৰ মন গৈছিল তাৰ সেই মিঠা হাঁহিটো মোৰ বহুত ভাল লাগিছিল তেনেকৈ দিনবোৰ বাগৰি গৈছিল চ' আজি আমি শুনিম ছায়াস্মিতা সেনাপতিৰ লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে চ' আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰিছে প্লিজ চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব ভিজিট কৰিব মোৰ পেজ www.facebook.com/redfmrjpahi তাত গৈ আপুনি এড্ৰেছ দি ল'ব আৰু মোলৈ চিঠি পঠিয়াব আপোনাৰ ষ্টৰী দি এতিয়া শুনাই দিছোঁ কেইটামান গীত উভতি আহিব আজিৰ ষ্টৰীলৈ 93.5 Red FM বজাতে ৰহো Red FM Love Story RJ PAHIৰ সৈতে Super Hits 93.5 Red FM and welcome back to weekend special show Red FM Love Story আৰু মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি আমি ছায়াস্মিতা সেনাপতিৰ লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে আগলৈ তেওঁ লিখিছে মই যেতিয়া HSLC এক্সাম দি মোবাইল লৈছিলোঁ তেতিয়া ছ'চিয়েল মিডিয়া খুব চৰ্চিত হৈ আছিল ময়ো ফোনত ফেচবুক একাউণ্ট খুলিছিলোঁ এদিন হঠাতে মোলৈ এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল মই প্ৰফাইলটো চাই দেখিলোঁ সেই তাহানিতে মই টিউশ্যন কৰা স্কুলখনত ধুনীয়া চেলাউৰিৰে এটা মিঠা হাঁহি মৰা সেই ল'ৰাজন মই লগালগ তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলোঁ লগালগ তাৰ থেংক ইউ বুলি মোলৈ মেছেজ এটা আহিল আৰু ময়ো তাক ৱেলকাম বুলি ৰিপ্লাই দিছিলোঁ যদিও আমাৰ আগৰেই চিনাকি আছিল বাট আমি ইজনে সিজনক ভালদৰে নেজানিছিলোঁ আৰু সেইদিনা আমি বহুত সময় ধৰি মেছেজত কথা পাতিলোঁ এনেকৈ আমি কথা বতৰা পাতি আছিলোঁ চ' ফেচবুকৰ জৰিয়তে ইজনে সিজনক জানিবলৈ আৰম্ভ কৰিলে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে পিছে আপুনি ভিজিট কৰিব পাৰে ৰেড FM RJ PAHI পেজটি আৰু মোক আপুনি চিঠিৰ জৰিয়তে আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব এড্ৰেছটি ফেচবুকত দিয়া আছে ইনষ্টাগ্ৰামত আছোঁ এজ RJ PAHI আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ PAHI ৰেড FM 93.5 Red FM বজাতে ৰহো Red FM Love Story RJ PAHIৰ সৈতে Super Hits 93.5 Red FM মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি Red FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ ছায়াস্মিতা সেনাপতিৰ লাভ ষ্টৰী তোমাৰ মৰমে মোক পগলা কৰিলে ইতিমধ্যে গম পালোঁ যিজন ল'ৰাৰ কথা ছায়াস্মিতাই শ্বেয়াৰ কৰিছে তেওঁৰ সৈতে ফেচবুকত চিনাকি হোৱা আৰম্ভ হ'ল মেছেজৰ জৰিয়তে তেওঁলোকৰ কথা বতৰা আৰম্ভ হ'ল আগলৈ তেওঁ লিখিছে এনেকৈ কথা বতৰা পাতি থাকোঁতে এদিন সি মোক লগ ধৰাৰ প্ৰস্তাৱ দিলে তেনেকৈ আমি এদিন লগ কৰিলোঁ ঐ পালাহি বা ফাইনেলি আজিহে লগ পালো দেই ইমান দিনৰ পৰা চিনাকি তথাপিও লগ পাবলৈ যে সময়ে নিমিলে তুমিহে পাত্তা দিয়া নাছিলা টিউশ্যনত কোনে নামাতিছিলে মইতো তোমালৈ চাওঁৱে না সদায় আহিলে ময়ো চাওঁ তুমিহে আগতে মাতিব লাগে নিয়ম মতে ভয়ো লাগে লাজো লাগে বেয়া পাব বুলি ফাইনেলি সাহসটো ময়ে কৰিলো না অৱশ্যে ফেচবুকত বাৰু তুমিয়ে ৰিকুৱেষ্ট পঠিয়াইছা তথাপিও আৰু লগ ধৰা প্ৰস্তাৱটো ময়ে দিলো কিন্তু আমি আগতে লগ পালোহেঁতেন যদি তুমি আগতে মাত দিলাহেঁতেন এতিয়া দেৰি হোৱা নাই ঠিকে আছে সেইটো হয় বাৰু দেৰি পিছে মোৰহে হৈছে কিয় প্ৰেক্টিচ আছে তোমালোকৰ কাৰণে ফ্ৰেছাৰ্ছ বুলি কোৱা শুনিছে ফ্ৰেছমেন ছ'চিয়েল গেলি আৰু মই পাৰ্টিচিপেট কৰিম নামাতা নিছা বোলে আহিবা কিন্তু আমাৰ কলেজত বেলেগ কলেজৰ ষ্টুডেণ্ট সোমাব নিদিব গম পাওঁ সেইবোৰে প্ৰব্লেম একো নাই ফটো চাই ল'ম দিয়া তোমাৰ ফেচবুকত ব'লা কফি খাম বোলা ব'লা তাৰপিছত মই কিন্তু সোনকালে ওলাই আহিম দেই প্ৰেক্টিচ আছে ঠিক আছে আগতে খাইতো লোৱা অ'কে ব'লা
ৱেল আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী পিছে আপুনি যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে আপুনি চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব প্লিজ এড্ৰেছটি মোৰ ফেচবুক পেজত দিয়া আছে উইচ ইজ ৰেড FM RJ পাহি তাত গৈ আপুনি এড্ৰেছটি ল'ব পাৰে লগতে ইনষ্টাগ্ৰামত আছো মই এজ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড FM so stay tuned and 93.5 Red FM बजाते रहो Red FM Love Story RJ Pahir Huide सुबह हिट्स 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো শায়স্মিতা সেনাপতিৰ লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে আগলৈ তেওঁ লিখিছে সেইদিনা আছিলে আমাৰ কলেজৰ ফ্ৰেছাৰ্ছ মই তাত পাৰ্টিচিপেটো কৰিছিলোঁ সেইদিনা বহুত দেৰিলৈকে প্ৰগ্ৰাম চলিছিল প্ৰগ্ৰাম শেষ নোহোৱালৈকে মই অডিটৰিয়ামতে আছিলোঁ প্ৰগ্ৰাম শেষ হোৱাৰ পিছত মই কলেজৰ পৰা ওলাই আহি দেখোঁ যে ৰাস্তাত গাড়ী এখনো নাই ঘৰলৈ কল কৰিবলৈ মোবাইলত চাৰ্জো নাছিল তেনেকৈ মই অকলে ৰাস্তাত ৰখি আছিলোঁ সকলো ষ্টুডেণ্ট গৈ শেষ হ'বলৈ হৈছিল মোৰ বহুত ভয় লাগিছিল তেনেতে ভগৱানে কি মিলাইছিল নাজানো পাহিবা সি ৰহাৰ চাৰিআলিৰ ফালৰ পৰা বাইক চলাই আহি আছিল আৰু মই তাক দেখি মাত লগালোঁ হিৰক হিৰক অ হিৰক এই পিনে ঐ ৰবা ঐ কোৱা ইয়াত যে বা চিঞৰি চিঞৰি মোৰ ডিঙি বিষাই গৈছে তুমি ইয়াত ইমান দেৰিলৈকে যে এই নকবা ইমান দেৰি হ'ল প্ৰগ্ৰাম শেষ হ'ল আৰু এতিয়া চোৱা না বাছ চাছ একো নাই থেংক গড তোমাক দেখা পালো তাৰমানে কি মই থৈ আহিব লাগে মানে সেয়াই আৰু প্লিজ ড্ৰপ কৰি দিবা যদি বেয়া নোপোৱা মোৰ ভাড়াটো খালি বেছি কিমান হ'ব তেলটো ভৰাই দিব লাগিব তেল ভৰাব লাগিব ড্ৰাইভাৰৰ খৰচ দিব লাগিব খোৱা বোৱা দিব লাগিব আচ্ছা হ'ব দিয়া দি দিম মোক প্লিজ কিন্তু তাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কি কৰিব লাগিব একো নাই বোলা উঠা বেয়া নোপোৱাতো কিবা ইম্পৰ্টেণ্ট কামত গৈ আছিলা নেকি একো নাই মই এনে ফ্ৰেণ্ডক লগ কৰিবলৈ ওলাই আহিছিলো ইছৰাম থেংক গড তুমি ইফালে আহিছা নহ'লে মই কি কৰিলো মই নিজে নাজানো চোৱা এইবোৰ কৈ কানেকশ্যন একদম ভাই থেংক ইউ ছ' মাছ ইফালে অহাৰ কাৰণে বোলা গৈ কথা পাতি থাকিম বোলা ৱেল দিছ ইজ কল্ড ইউনিভাৰ্ছ কনস্পায়াৰ্ছ ৰাইট কেতিয়াবা নভবাকৈ সন্মুখত সেই মানুহজনে আহি যায় যাক আপুনি এক্সপেক্টেই নকৰে আৰু যাক ভাল লাগে সেই মানুহজন যদি আপোনাৰ সন্মুখত আনএক্সপেক্টেডলি আহি যায় তাতকৈ আৰু প্লেজেণ্ট মুমেণ্ট একো হ'বই নোৱাৰে ৰাইট চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী ৱেল আপুনি পিছে মেছেজ কৰি থাকিব মোৰ ৰেড FM পেজত গৈ মেছেজ কৰিব পাৰে ৰেড FM RJ পাহি হৈছে মোৰ অফিচিয়েল পেজ 93.5 ৰেড FM বজাতে ৰহো Red FM Love Story RJ Pahir Huide सुबह हिट्स 93.5 Red FM মই আছো আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছো শায়স্মিতা সেনাপতিৰ লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে আগলৈ তেওঁ লিখিছে মোৰ BA ছেকেণ্ড ছেমিষ্টাৰৰ ফৰ্ম ফিল আপ আছিলে মই ঘৰৰ পৰা মোৰ ডকুমেণ্টছখিনি আনিবলৈ পাহৰি গ'লোঁ আৰু উপায় নোহোৱাত মই তালৈয়ে ফোন কৰিলোঁ কোৱা শুনা না প্ৰব্লেম এটা হ'ল কিবা এই আজি আমাৰ ছেকেণ্ড ছেমৰ ফৰ্ম ফিল আপ আছিলে ন মই ডকুমেণ্টছ আনিব পাহৰি গ'লো জানা কি লৈ গৈছিলা তুমি ইমান খেলি মেলি নহয় ৰাতিপুৱাৰ পৰা হুলস্থুল হ'ল দৌৰা দৌৰি হ'ল দেৰি হ'লো পাহৰিও আহিলো এতিয়া মই ফৰ্ম ফিল আপে কৰিবলৈ একো ডকুমেণ্টছ নাই কোৱা কি কৰিব লাগে নহয় মানে তুমি বেয়া নোপোৱা যদি ঘৰত গৈ মোৰ ফাইলটো লৈ আহিবা ডকুমেণ্টছ থকা ফাইলটো মায়ে উলিয়াই দিব মই মাক কৈ দিম তোমাৰ ঘৰলৈ মই প্লিজ মই এতিয়া যদি ইয়াৰ পৰা যাওঁ নহয় মই কেইটাত গৈ পাম কেইটাত আহিম মোৰ ফৰ্ম ফিল আপেই নহ'ব ভালেই হ'ব ভালেই মানে নহয় একো নাই তোমাক হেল্প কৰিব পালে ভালেই লাগিব সেইটো কৈছো প্লিজ গৈ পেলাই আনি দিব পাৰিবা যদি এতিয়া গৈছো এতিয়া আহিছো থেংক ইউ ছ' মাছ একো নাই মই গেটতে বাট চাই আছো ঠিক আছে জানো পাহিবা মই তাক সাৱটি ধৰিলোঁ তাৰপিছত সেইদিনা মই ঘৰলৈ আহি তাৰ সৈতে বহুত কথা পাতিলোঁ ৱেল ৱেন ইউ হেভ এ ফিলিং আৰু যেতিয়া আপুনি সেই ফিলিং লুকুৱাবলৈ চেষ্টা কৰে তেতিয়া আপোনাৰ একশ্যনছে দেখুৱাই দিয়ে ডেট ইউ আৰ ইন লাভ আৰু সেইটোৱে হৈছে শায়স্মিতাৰ লগতো মানে তাইৰ অলৰেডি ফিলিংছ আহিছে বাট
এক্সপ্ৰেছ কৰা নাই বাট একশ্যনছে প্ৰুভ কৰি আছে ডেট শ্বি ইজ ইন লাভ চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে 93.5 Red FM বজাতে ৰহো Red FM Love Story. Love Story. RJ Pahir Huide. Super Hits 93.5 Red FM মই আছো আপোনাৰ সৈতে পাহি শুনি আছে আপুনি Red FM লাভ ষ্টৰী আজি আমি শুনি আছো শায়স্মিতা সেনাপতিৰ লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে আগলৈ চিঠিখনত তেওঁ লিখিছে পিছদিনা আছিলে 28/3/2015 মানে ফাকুৱা সি ফ্ৰেণ্ডবোৰৰ লগত আমাৰ ঘৰলৈ ফাকু খেলিবলৈ আহিছিলে ক'ত লৈ আহিলি মোক ইমান ফূৰ্তি ফাৰ্তা ছোৱালী ভৰ্তিচোন আজি হলি তামাম মানে বেয়া পাইছ যেন চাহ বিচাই আছো খেলিম কি বল ৰ না মই গোটেই ভিৰৰ মাজত বিচাৰি আছো কি হ'ল তুমি আজি তোমাক ৰং খানিব মোৰ ফ্ৰেণ্ড হাই হেপী হোলি হেপী হোলি তোমালোক ইয়াত যে এনে ঘূৰি ফুৰিছিলো তোমাক ৰং খানি মিলি আহি গ'লো মই কিন্তু ইমান নেখেলো দে কি ৰং আনিছা ভাল ৰং অৰ্গেনিক নাই এইবোৰ ৰং মই পানী নাই পাউডাৰটো আছে পাউডাৰটো লগাই মন যায় আৰু যদি অকেজন হয় তেতিয়াতো আৰু কথাই নাই ৰাইট চ' ডু ইউ ৰিমেম্বাৰ দ্য বেষ্ট অকেজন ডেট ইউ হেড উইথ ইয়ৰ লাভড ওৱান শ্বেয়াৰ উইথ মি শ্বেয়াৰ কৰিবলৈ ভিজিট কৰক মোৰ অফিচিয়েল পেজ www.facebook.com/redfmrjpahi তাত গৈ আপুনি ইনবক্স কৰিব পাৰে লগতে ইনষ্টাগ্ৰামত আছো এজ RJ Pahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJPahi Red FM 93.5 Red FM বজাতে ৰহো Red FM Love Story. Love Story. RJ Pahir Huide. Super Hits 93.5 Red FM মই আছো আপোনাৰ সৈতে পাহি শুনি আছে আপুনি Red FM লাভ ষ্টৰী আজি আমি শুনি আছো শায়স্মিতা সেনাপতিৰ লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে আগলৈ তেওঁ লিখিছে সেইদিনা ৰাতি তাৰ লগত মই ফোনতে কথা পাতি আছিলো আৰু আহিলে সেই সময়টি যেতিয়া সি এক্সপ্ৰেছ কৰিলে তাৰ লাভ উফ গোটেই গা চা বিষাই গৈছে হলি কিন্তু এইবাৰৰ নিচিনা হোলী মোৰ লাইফত হোৱা নাই মোৰ লাইফত হোৱা নাই গম পোৱা ইমান ভাল লাগিলে মোৰ ইমান ভাল লাগিলে কিনো কৈ আছা আৰে যিটো হয় সেইটোৱে কৈ আছো না মোক কপি কিয় কৰি আছা ন মোৰো একেই যে ফিলিংছ সেইটো কাৰণে কৈছো তোমাৰ কি ভাল লাগিলে তোমাৰ যি কাৰণে ভাল লাগিছে তোমাৰ কি ভাল লাগিছে আগতে সেইটো কোৱা ক'বলৈ লাজ কৰিলে নহয় তুমি জানা মই জানো নাই মইতো বুজি পোৱা নাই মোৰ ভাল লাগিছে কাৰণ ঘৰৰ মানুহে আমি নাচ গান কৰিছো হয় নেকি সঁচা কথা কোৱা সঁচাকে নে মিছা ক'বা আজিৰ দিনটো আৰে সঁচাকে এতিয়াও ৰং যোৱাই নাই গাৰ ধোৱা নাই নে যোৱা নাই মা নুধুম বা কিয় দুবাৰকে গা ধুইছো মই কি দিছিলা তুমি কোৱাচোন ৰঙত होली के रंग है अलग है पर संग है चेहरे पे হেল্ল' কি হ'ল কিবা সুধি আছো একো নাই তুমি আছিলে যোৱাব বিচৰা নাই নেকি এই নহয় মই ভাবিছিলো কি তুমি যাব বিচৰা তাৰমানে ৰংটো আঁতৰাব বিচৰা নাই কাৰোবাৰ হাতৰ তাৰমানে কিয় তুমি কিবা স্পেচিয়েল ৰং দিছিলা নেকি হ'ব আৰু বেছি দেখাব নালাগে কোৱা তেতিয়াহ'লে কোৱাটো বিচাৰি আছে চাগে মই যদি তোমাক কওঁ সদায় এনেকৈ সঁচা ৰং কিছুমান আনি তোমাৰ দিম উপহাৰ হিচাপে সদায় তুমি ল'বলৈ প্ৰস্তুত নে বাৰু মোৰ হাতৰ পৰা অৰ্গেনিক কালাৰ হ'লে ল'ম কি কৈ আছা বে তোমাক মই যেনে তেনে খাজি মেলি মই কাব্যিক ভাষাত কিবা এটা কৰিবলৈ চেষ্টা কৰিছো তুমি কিয় ফটোৱা কৰি আছা আচ্ছা সৰি অ'কে কণ্টিনিউ তাকে আৰু মই ভাবোঁ তোমাৰ জীৱনটো মই এনেকৈ তাৰমানে বহুত ৰঙেৰে ৰঙীন কৰি দিব বিচাৰোঁ যদি তুমি সন্মতি দিয়া অলৰেডি সন্মতি দিছো সেইকাৰণে তুমি মোৰ ঘৰত আহি মোৰ পদূলিত মোৰ মা দেউতাহঁতৰ সন্মুখত গালত ৰং সানি থৈ গুচি গৈছা বুজি পাইছা বুদ্ধু তেতিয়াহ'লে তুমি আগফালে ওলাই আছো মই লোকে বাবা গৈ আছো তুমি কি বাহিৰত আছা অঁ
Red FM Love Story. Love Story. RJ Pahir Huide. Subohit 3.5 Red FM মই আপোনাৰ খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি আমি শুনি আছো শ্ৰেয়স্মিতা সেনাপতিৰ লাভ ষ্টৰী তোমাৰ মৰমে পগলা কৰিলে। শেষত চিঠিখনত তেওঁ লিখিছে, পাহিবা যদিও আমাৰ ভালপোৱা খুব সুন্দৰভাৱে আগবাঢ়ি গৈ আছে, কিন্তু মোৰ মায়ে তাক গ্ৰহণ কৰিব নিবিচাৰে। কিয় নাজানো পাহিবা। ৰেড এফ এমৰ জৰিয়তে মই এটা কথাই জনাব বিচাৰোঁ, তোমাক মই বহুত ভাল পাওঁ হিৰক। লগতে মাক জনাব বিচাৰোঁ যে তাক মই বহুত ভাল পাওঁ আৰু মই তাৰ লগতে সদায় সুখী থাকিব পাৰিম। মোৰ গভীৰ বিশ্বাস আছে যে সি মোৰ লগত সদায় থাকিব আৰু সদায় সুখী কৰি ৰাখিব পাৰিব। আৰু সি বৰ্তমান গুৱাহাটীত এটা ট্ৰেইনিঙত আছে। তাৰ নেক্সট মাহতে এটা জব হ'ব পাহিবা। তাৰ জবটো হোৱাৰ পিছতে মাক বুজাই পৰাই আমি দুয়ো বিয়াত বহিম। থেংক ইউ পাহিবা, তুমি তোমাৰ শ্ব'টোৰ জৰিয়তে আমাৰ দৰে লাভ ষ্টৰীবোৰ শ্বেয়াৰ কৰিবলৈ এটা সুন্দৰ প্লেটফৰ্ম দিয়াৰ বাবে। পাহিবা, আমাৰ এই লাভ ষ্টৰীটো এইবাৰ ফাকুৱাতে দিব বুলি আশা কৰিলোঁ। তোমালৈ পুনৰ ধন্যবাদেৰে আজিৰ লিখনি সমাপ্ত কৰিলোঁ। তোমাৰ মৰমৰ শ্ৰী শ্ৰেয়স্মিতা সেনাপতি। ৱেল শ্ৰেয়স্মিতা, কংগ্ৰেচুলেশ্যনছ এণ্ড লাকিলি তোমাৰ চিঠিখনে আজি মই উঠাইছোঁ আৰু তোমাৰ চিঠিখনতে আজি ফাকুৱাৰ কথা লিখা আছে। আৰু চোৱা কি সুন্দৰভাৱে মিলি গ'ল। থেংক ইউ ছ' মাছ ফৰ শ্বেয়াৰিং ইয়ৰ লাভ ষ্টৰী। আই উইচ ইউ অল দ্য বেষ্ট। আই হোপ এভৰিথিং টাৰ্ণছ আউট গুড এণ্ড ইউ হেভ এ বিউটিফুল লাইফ আহেড। এণ্ড থেংক ইউ ওৱান্স এগেইন। ৱেল এয়া আছিলে আজি লাভ ষ্টৰী। পিছে আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে, ভিজিট কৰিব www.facebook.com/redfmrg পাহি পেজটি আৰু মোক ইনবক্স কৰিব আপোনাৰ মেছেজেছ। বাট ষ্টৰী প্লিজ চিঠিৰ জৰিয়তেহে শ্বেয়াৰ কৰিব। এড্ৰেছটি দিয়া আছে ফেচবুকতে। লগতে ইনষ্টাগ্ৰামত আছোঁ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড FM। বাট অলপ পিছতে আপোনাৰ মেছেজসমূহ পঢ়িম। গতিকে ষ্টে টিউনড এণ্ড that is 3.5 Red FM বজাতে ৰহক।